বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, আপোনাৰ যদি PM কিষাণত নাম আছে নাইবা আপুনি যদি PM কিষাণত নতুনকৈ এপ্লাই কৰিছিলে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ আপোনাৰ। কিয়নো PM কিষাণৰ 2023 চনৰ নতুন লিষ্ট ওলাইছে। এই লিষ্টত আপোনাৰ নাম আছেনে নাই, নাইবা আপুনি যদি নতুনকৈ এপ্লাই কৰিছিলে, তেতিয়াহ'লে এইটো লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছেনে নাই কেনেকৈ চেক কৰিব। কাৰণ এইটো লিষ্টৰ পৰা বহুতৰে নাম কেঞ্চেল হৈছে, কিয়নো যিসকলে ভুৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰি বহুত দিন ধৰি টকা লাভ কৰি আছিল, সেইসকল EKYCৰ ফলত, অৰ্থাৎ EKYC কৰাৰ বাবে সঠিক মাটিৰ প্ৰমাণপত্ৰ নিদিয়াৰ ফলত তেওঁলোকৰ নাম PM কিষাণৰ পৰা কেঞ্চেল হৈছে। গতিকে আপোনাৰ নামটো PM কিষাণত এতিয়ালৈকে আছেনে নাই, এই নতুন লিষ্টত এবাৰ চাই লওক। কেনেকৈ চাব লাগে এইটো ভিডিঅ' চোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলতে চাব পাৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে মোবাইলৰ স্ক্ৰীনটো ভালকৈ লক্ষ্য কৰিব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপুনি চাৰ্চ অপশ্যনত মাৰি দিব PM কিষাণ। PM কিষাণ চাৰ্চ কৰাৰ লগে লগে তলফালে গৈছে PM কিষাণ gov.in। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ওপৰৰ যিটো লিংক আহিব, ইয়াত ক্লিক কৰিব PM কিষাণ সন্মান নিধি। ক্লিক কৰাৰ লগে লগে এইটো পেজত আহি যাব। ইয়াত আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত ইয়াতে বহুতকেইটা অপশ্যন দেখিবলৈ পাব। ফাৰ্মাৰ কৰ্নাৰৰ তলফালে ইয়াত আপুনি EKYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড, CSC ফাৰ্মাৰ্ছ, আপডেশ্যন অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ, বেনিফিচিয়াৰী ষ্টেটাছ, বেনিফিচিয়াৰী লিষ্ট। আপুনি জাষ্ট বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো পেজত আহি যাব। ইয়াত আপুনি প্ৰথমতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব, আপোনাৰ যিটো ষ্টেট হয়। মই আসাম চিলেক্ট কৰিম। তাৰপিছত ডিষ্ট্ৰিক্ট, চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট চাব ডিষ্ট্ৰিক্ট, আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাব ডিষ্ট্ৰিক্ট কোনটো হয় এইটো চিলেক্ট কৰিব। মোৰ চাব ডিষ্ট্ৰিক্ট ওদালগুৰি। চিলেক্ট ব্লক, আপুনি আপোনাৰ ব্লক কোনটো হয় এইটো চিলেক্ট কৰিব লাগিব। মোৰটো ৰৌতা। তাৰপিছত আপুনি চিলেক্ট ভিলেজ, আপোনাৰ গাঁওটো চিলেক্ট কৰিব লাগিব। ইয়াত আপুনি আপোনাৰ ব্লকৰ আণ্ডাৰত যেইকেইটা গাঁও আছে সকলো দেখুৱাব। ইয়াৰ পৰা আপুনি বিচাৰি চিলেক্ট কৰিব লাগিব। তাৰপিছত সকলো ফিল আপ কৰাৰ পিছত আপুনি গেট ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা আহি যাব তলফালে, দেখিবলৈ পাইছে। এইটো 2023 চনৰ লিষ্ট নতুন। ইয়াত আপোনাৰ নামটো আছেনে নাই কেনেকৈ চাব। বহুত নাম আছে, ইয়াত 50টা নাম একেবাৰে ওলাইছে। ইয়াত কিমান সংখ্যা আছে, গোটেইকেইটাৰ নাম আছে। ইয়াত ধৰক আপোনাৰ নামৰ ফাৰ্ষ্টৰ আখৰ G আছে, তিনি টিপি দিয়ক। টিপি দিয়াৰ আহি গৈছে যি কিমান নাম আছে এইকেইটা আহি গৈছে। ইয়াত যদি আপোনাৰ নামটো থাকিলে নাথাকিলে নাই, আৰু ক'তো নাই। ধৰক আপোনাৰ নামৰ প্ৰথম আখৰটো N, আপুনি কেনেকৈ বিচাৰি পাব। আপুনি জাষ্ট 6ত মাৰি দিয়ক, আহি যাব। 6ত মাৰি দিয়াৰ লগে লগে আহি যাব। ভিডিঅ'টো কেনেকুৱা লাগিলে অৱশ্যই কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি, যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব, এনেকুৱা ধৰণৰ সকলোতকৈ আগত পাবলৈ। আৰু যদি ফেচবুকত চাই আছে, মোৰ পেজ ফ'ল' কৰি ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব।